হাই ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি আমি চাবোন বনাম। এইখিনি চুবেছখিনি আমি কাটি লৈছোঁ। বাহিৰৰ চাবোনত কেমিকেল থাকে, সেইটো কাৰণে আমি ঘৰতে চাবোনখিনি বনাই লওঁ। আৰু আপোনালোকৰ ক'লা দাগ আৰু মুখত গুটি উঠোৱা এইখিনি আমি যদি ঘৰতে নিজে নাইকিয়া কৰিব চেষ্টা কৰোঁতে বহুতেই ভাল। সেইটো কাৰণে আমি ঘৰতে বনাম চাবোনখিনি। আৰু আমি চাবোনখিনি চুবেছখিনি কাটি হৈ গ'ল। আৰু এইফালে আমি নিম পাত পাৰিবলৈ আহিছোঁ। এয়া চাওক, গছত কি ধুনীয়াকৈ লাগি আছে। আৰু এয়া আমি নিম পাতখিনি পাৰি লৈছোঁ। আৰু এয়া আমাৰ চুবেছখিনি নিম পাতৰ ৰস, আৰু এইফালে আছে ভিটামিন ই কেপচুল। আপোনালোকে বিচাৰিলে এল'ভেৰা দিও বনাব পাৰে। আমি আজি এল'ভেৰা নিদিওঁ। এইফালে পানী অলপ গৰম কৰি ল'ম, চুবেছখিনি যিহেতু গলাব লাগিব। আৰু এয়া চাবোন বনোৱা প্লেটখন অলপ তেল মোহাৰি লৈছোঁ, নহ'লে চাবোনখিনি উঠাবলৈ দিগদাৰ হ'ব। তেল মোহাৰি ল'লে পটককৈ উঠি যাব। গোটেইখিনি আমি ধুনীয়াকৈ তেল দি মোহাৰি লওঁ। আমাৰ এইফালে তেল সানি হৈ গ'ল, আৰু এইফালে আমাৰ চুবেছ আধা গলি গৈছে। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। এইফালে আমি ভিটামিন ই কেপচুল এটা ইয়াত নিমৰ ৰসখিনি মিক্স কৰি লওঁ। আপোনালোকে জানে যে ভিটামিন ই আমাৰ মুখৰ কাৰণে কিমান ভাল। ইয়াত আমি অলপ চেণ্ট ইউজ কৰিছোঁ, চাবোনটো অলপ চেণ্ট হ'ব কাৰণে। এইখিনি আমি ধুনীয়াকৈ মিহলাই লওঁ, নিম পাত আৰু ভিটামিন ই কেপচুল দি। আমি 5 মিনিটমান মিক্স কৰাৰ পিছত এয়া চুবেছখিনিৰ লগত মিহলাই ঢালি দিছোঁ। চাওক কি ধুনীয়া এটা কালাৰ আছে। এইটো নেচাৰেল হয়, কোনো কেমিকেল আমি ইউজ কৰা নাই। আপোনালোকে ঘৰত বনাই ইউজ কৰিব পাৰে। এয়া আমাৰ ধুনীয়াকৈ ঢালা হৈ গৈছে। আমাৰ 6টা হৈছে। আমি 1 ঘণ্টামান পিছত গৈছোঁ, কি ধুনীয়াকৈ ডাঠ হৈ গৈছে। আৰু অলপমান টাইম পিছত আমি আহিছোঁ। গোটেইখিনি ভালকৈ শুকাবলৈ আমাৰ 1.5 ঘণ্টামান লাগিছে। চাওক কি ধুনীয়া হৈছে। দোকানৰ চাবোনৰ নিচিনাই হৈছে। আপোনালোকে ঘৰত এবাৰ বনাই ইউজ কৰি চাবচোন। এয়া চাওক, আমাৰ গোটেইখিনি ওলাই হৈ গৈছে। কি ধুনীয়া এটা কালাৰ আহিছে। নেচাৰেল হয়, আপোনালোকে ঘৰত বনাই চাবচোন। আৰু ভিডিঅ'টো কেনে পালে জনাব। আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগত নতুন নতুন ভিডিঅ' পাবলৈ। আমি এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহি থাকোঁ।